Hi everyone, welcome back to Mainas lifestyle. আপোনালোক সকলোকে মোৰ নতুন এটা মিনি ব্লগলৈ স্বাগতম জনাইছো। লৰাটো মানুহজন আৰু মই আজি আমি তিনিও ওলাইছো এঠাইলৈ। পিছে আমি কলৈ গৈ আছো তাকে জানিবলৈ আপোনালোকে ভিডিওটো শেষলৈকে চাবচোন। আমি আহি পালোহি কাম্পুৰ ব্ৰিজৰ ওপৰত আৰু ব্ৰিজৰ ওপৰৰ পৰা যে তলৰ ভিউটো ইমান ধুনীয়া আহিছে নহয় মানে চাওকচোন বহুত মানে বেলেগ জায়গা যেন লাগিছে কাম্পুৰখন। আৰু কাম্পুৰতে থাকো যদিও ব্ৰিজৰ ওপৰেদি আসলতে তেনেকৈ কলো আহা যোৱা হোৱা নাছিলে আজি আহিলো সেয়ে ইয়াতৰ ফটো দুখনমান উঠিলো আৰু এয়া আছে কাম্পুৰ ষ্টেচন আমি এই প্ৰথমতে দোকান এখনত সোমালো লৰাটোৱে কিবা এটা খালে আৰু কিবা এটা ললো আসলতে বহুত দিন কলৈকো যোৱা নাছিলো কালি মানুহজন ঘৰলৈ আহিলে সেয়ে ভাবিলো আজি কাম্পুৰ ফালে যাও আৰু বাহতৰ ঘৰলৈকো এবাৰ সোমামগৈ এয়া বাৰ লৰাটো দাদাইকক দেখা পাই হেপাহতে দৌৰি আহিছে কিন্তু দাদাইকে যে লাজ কৰে মোৰ ভিডিও চোৱা সকলে এটো কথা ভালকৈ জানে বাৰু নিজৰ ভাইকলৈকো মানে তাৰ লাজ দেখিছেনে বেচৰাটো হেপাহতে দৌৰি আহিছে ককায়েকে খাপতিহে ধৰিব লাগে কিন্তু লাজতে এয়া আহি পায় বায়ে ঠাণ্ডা দিলে তাকে খালো তাৰ ফেনখন অন কৰি এনেকৈ ঠাণ্ডা অকমান হাতত লৈ বিন্দাস লাইফ আৰু নহয় জানো লৰাতে বিস্কিটখন আধা খায় আধা দখৰ যে সেমি সাৰ্কেল হৈ আছে তাকে কৈ আছে বাৰে বাৰে ই আকৌ কেনেকৈ জানো সেন্টাৰ ফ্ৰেছ এটা পালে পেকেটটোৰে হৈতে কামুৰি আছে কিবা কৰি এৰুৱালো আৰু দুইটাৰ এয়া মৰম দেখিছেনে দাদাইকক সাইকেল চলাব দি সি উঠি একদম মানে ধৰি লৈছে সিট বেল্টটো লগাই লৈছে দেখিছেনে নাই সাইকেলখন আকৌ চাপৰ যে লৰাটো অকমান ওখ হৈছে এতিয়া সেয়ে সি মানে বল দি চলায়ও সাইকেলখন আগবঢ়াব পৰা নাই বাহতৰ ঘৰত আকৌ ঘৰৰ কাম লাগি আছে আৰু ভিন্দেও যেহেতু ঘৰত নাথাকে ঘৰত বা আৰু খাহকে থাকে আৰু অকমানিকা লৰাটো আমি আহি পাওঁতে বাই অকলে ৱালত পানী দি আছিলে ইমান গৰমত ইমান কষ্ট কৰি সেয়ে মানুহজনে অলপ হেল্প কৰি দিলে বাক ৱালত পানী দিয়াত আৰু ককায়েক ভাইক দুইটা মৰম যিমান মানে খং আৰু কাজিয়াও সিমান হেতু আৰু দুটা লৰা ছোৱালী থকা ঘৰৰ মানুহখিনিয়ে বুজিব এই কথাটো নহয়নে উপায় নহয় মানে দুইটাকে বেলেগ কৰি দিব লগা হৈছে এটা খেলা বস্তু দিছো আৰু এটাক মানে উপায় নাই আৰু মোবাইল দিব লগা মানে বাধ্য মোবাইল দিবলৈ অকমান শান্ত হৈছে আৰু ই বোলে মাকৰ হাতৰ নাখায় যি মামীয়েকৰ হাতৰহে খাই দেখিছেনে নাই দাদাইকক আকৌ বাপেকেই খুৱাই দিছে তাক বেচেৰা মই খুৱাই দিয়া নাই যে আজি সি মোৰ বাহিৰে কাৰো হাতৰ নাখায় সেয়েহে মোক কুছতে বহি শান্তনা লৈ আছে আৰু সন্ধিয়া হৈ গ'ল সেয়েহে ঘৰলৈ যাওঁ বুলি ওলালো এয়া বাৰ খাহুৱেক আৰু যাওঁ বুলি কওঁতে কলিজাকনে ইমান ধুনীয়াকৈ বাই দিছে আসলতে সি মোবাইলৰ ধান্দাত আছেতো সেইকাৰণে ধুনীয়াকৈ বাই দিছে কিছ দিছে কিন্তু আমি কাপোৰ কানি পিন্ধি যদি ক'বালৈ ওলাও বা মই ঘৰত থাকোতে ল'ৰাটোক লৈ যদি স্কুল আহিবলো সি মানে বহুত কান্দে মনটো বেয়া লাগি যায় আজি যে দিগদাৰ কৰা নাই আৰু আমি আহিলো এয়া কাম্পুৰ দুৰ্গা ষ্টৰত সোমালো মানুহজন সোমালে আসলতে মই ল'ৰাটোক লৈ বাহিৰতে ৰলো কি নহলে বহুত দিগদাৰ কৰে যে কাইলৈ আইমনিৰ ছোৱালীজনীৰ বাৰ্থডে সেয়েহে সৰু সুৰাকৈ গিফ্ট এটা ললো তাৰ পাছত আমি আহিলো কাম্পুৰ বাছ সিন্ডিকেটত থকা খান ইলেক্ট্ৰনিক্সখনলৈ দোকানখন বাহিৰৰ পৰা দেখিবলৈ সৰু কিন্তু ভিতৰখন বহুত ডাঙৰ আৰু ইয়াত বহুত বেছি বস্তু পোৱা যায় কাম্পুৰত থকা মানুহখিনিয়ে জানে বাৰু আমি আহিছিলো সৰু সুৰাকৈ কিবা এটা ল'ম বুলি কিন্তু আমি যোনটো বিচাৰিছো সেইটো আহা নাই কাইলৈহে আহিব লোৱা হলে আপোনালোকক দেখুৱাম বাৰু বহুত দিন ফুৰিব যোৱা নাছিলো সেয়েহে আজি মানুহজনৰ লগত এপাক অকমান ওলাই গলো আৰু মনটো বহুতেই ভাল লাগিলে এনেকৈ মাজে মাজে যাবও লাগে নহয় জানো মাইণ্ডটো ফ্ৰেছ হয় অলপ টাইমো পোৱা যায় আৰু এয়া দেখিছেনে মাংসৰ দোকানখনত কুকুৰকিটাৰ লাইন একেবাৰে মানে চিনাকিৰ নিচিনা আৰু যত মানে কেঁচা চানা মিছল জ্বলা ভাজা পুৰা বস্তু এইবোৰ পকৰি চব দেখিলে মানে মই ৰবই নোৱাৰো কিয় নাজানো আজিলৈ